প্ৰথমতে বহুত দিনৰ বিচাৰা ভিডিঅ' আপলোড কৰিব পৰা নাই ভাবিলোঁ আজি সৰু এটা মিনি ব্লগ কৰি দিওঁ মইনো কি কৰি দিব দিছোঁ কাৰণ চেনেলটো এনে কৰি আছে ভিডিঅ' দিব পৰা নাই এটা সৰু সুৰাকৈ এটা মিনি ব্লগ কৰি দিছোঁ আপোনালোকে চাব আৰু অলপ ছাপোৰ্ট কৰিব আৰু মোৰ এইকেইদিনৰ ভিতৰতে এটা মিনিমাম 10-15 দিনৰ ভিতৰত এটা শ্বৰ্ট ফিল্ম আহি আছে তো অলপ ঘৰৰ টাইপ বনাম চাব আপোনালোকে আৰু ছাবস্ক্ৰাইব কৰি দিব আহকচোন আজি মই কি কাম কৰোঁ দেখাই আছোঁ আপোনালোকক ভিডিঅ'টো চাই থাকক তো বৰ্তমান মই ইয়াতে মেচিন চলে ইয়াতে এনেকুৱা তো ইয়াতে জাষ্ট কিবা কিবি বস্তু লাগিলে দাম লাগিলে আমি গুচাই দিব লাগে আৰু এইবোৰ ছুইচ আছে এইবোৰ ছুইচ দিলে মানে মেচিনটো ষ্টাৰ্ট হ'ব তো আমি এইবোৰ কৰিব নালাগে বাট আমাৰ কাম হৈছে এইবোৰৰ দাম লাগিলে আমি তাত গুচাই দিব লাগে এইবোৰৰ যদি দাম লাগে আমি গুচাই দিব লাগে তাত যিটোৱে কাম আৰু মোৰ লগত আৰু এজন আছে আপোনালোকে চিনিয়ে পাব অংশুমান এইয়া দিনৰ দিনটো এনে বহিয়ে থাকে কাম বনটো নাই ইয়াতে বহি খালি হাজিৰাবোৰ লৈ থাকে ইয়াতে এই চেলেৰি কিমান তোৰ বহি লৈ আছোন দে হে এনেকৈ বহি আনছে এনেকৈ ভাল নহয় দেই আহি পাই গ'লোঁ বৰ্তমান ঘৰ আহিয়ে লগ পাই গ'লোঁ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ টাটা বাই বাই